আজি সঁচাকৈ আমাৰ কাৰণে অতি গৌৰৱৰ দিন যে মই অলপ আগতে ক'লোঁ আমাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা যিজন মহান ব্যক্তিৰ প্ৰচেষ্টাত এই বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিছিলে, সেই মহান ব্যক্তিগৰাকীৰ কোনো চিন-চাপ বিদ্যালয়খনত নাছিলে। গতিকে মই যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছোঁ, দায়িত্বভাৰ লোৱাৰ পাছৰ পৰাই মই চিন্তা কৰিছোঁ যে স্বামীজীৰ এটা প্ৰতিমূৰ্তি আমাৰ বিদ্যালয়ত স্থাপন কৰিব লাগে, আৰু সেইমতে মই বিভিন্নজনৰ লগত যোগাযোগ কৰি আছিলোঁ। আৰু সেইমতে আজি আমাৰ এই যোগাযোগ কৰাৰ ফল মতে আমি আজি এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। তাৰ কাৰণে মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত। স্বামীজীৰ প্ৰতিমূৰ্তিৰ লগে লগে আমাৰ বিদ্যালয়ৰ যিখন তোৰণ, বিদ্যালয়ৰ তোৰণখন আমি বহুদিন আগতে শিক্ষক গোটৰ পৰাই নিৰ্মাণ কৰি দিছিলোঁ। গতিকে এই তোৰণখন অলপ পুৰণিকলীয়া হৈ আছিল। গতিকে তোৰণখন আমি কেনেকৈ নতুন ৰূপত দিব পাৰোঁ তাৰ কাৰণে মই বাৰে বাৰে আমাৰ বিভিন্ন সংগঠনৰ লগত যোগাযোগ কৰিছিলোঁ, বিভাগীয়ভাৱেও যোগাযোগ কৰিছিলোঁ। গতিকে সেইটোৰ ফালেদিও আজি এই তোৰণখনৰো আধাৰশিলা স্থাপন কৰা হ'ল। গতিকে তোৰণখনো যদি সম্পূৰ্ণ হৈ উঠে আমাৰ এখন আটকধুনীয়া তোৰণ হ'ব। তোৰণ হোৱাৰ লগে লগে স্কুলৰ পৰিৱেশটো আৰু চেঞ্জ হৈ যাব, আৰু স্বামীজীৰ প্ৰতিমূৰ্তিয়ে আমাক সদায় আশীৰ্বাদ দি যাব, আৰু এই বিদ্যালয়ৰ যাতে সৰ্বপ্ৰকাৰৰ উন্নতি হয় তাৰে মই কামনা কৰিছোঁ। শক্তি আশ্ৰম অঞ্চলবাসীৰ কাৰণে আজি এটা গৌৰৱৰ দিন। কাৰণ চাওক, যিজন মহান ব্যক্তিয়ে, যিজন গুৰুধাৰী ব্যক্তিয়ে আমাৰ শক্তি আশ্ৰমখন নিৰ্মাণ কৰিছিল, আৰু নিৰ্মাণ কৰাৰ লগতে ইয়াত শৈক্ষিক পৰিৱেশ বিৰাজ কৰাইছিল, আৰু তেখেতৰ নেতৃত্বত আজি শক্তি আশ্ৰমখন গঢ় দি উঠিছে, আজিৰ পৰ্যায় পাইছে। তেখেত হ'ল আমাৰ প্ৰয়াত স্বামী জগদানন্দগিৰি মহাৰাজ, আৰু তেখেতৰ আজি প্ৰতিমূৰ্তি বনোৱা যি আমাৰ আধাৰশিলা স্থাপন আজি কৰা হ'ল। আৰু এইখিনিতে মই ক'ব লাগিব, যিহেতু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সক্ৰিয় কৰ্মী দিলীপ অৰ্জেল ডাঙৰীয়াৰ নেতৃত্বত আজি দুটাকৈ আধাৰশিলা স্থাপন কৰা হ'ল। এটা হ'ল আমাৰ মহাৰাজৰ প্ৰতিমূৰ্তি, আৰু এটা হ'ল শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰীৰ যিটো আমাৰ তোৰণ গেট। তো এই ক্ষেত্ৰত সঁচাকৈ আজি বহুত ভাল লাগিছে, যিহেতু ময়ো এজন ইয়াৰ প্ৰাক্তন ছাত্ৰ, আৰু প্ৰাক্তন ছাত্ৰ হৈ আজি এইখন অনুষ্ঠানত আহি মোক নিজকে গৌৰৱ অনুভৱ লাগিছে। আৰু লগতে মহাৰাজৰ যাতে নীতি আদৰ্শ যাতে আমাৰ উঠি অহা যি নৱপ্ৰজন্ম যাতে সদায় মহাৰাজৰ যি নীতি আদৰ্শ আমি চলিব পাৰোঁ তাকে কামনা কৰিলোঁ। আৰু যি স্কুল মানে আয়োজক সমিতি তেখেতসকলে যি তৎপৰতাত আজি যি আধাৰশিলা কাৰ্য ৰূপায়ণ কৰা হ'ল, তেওঁলোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। हायार सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।